हेलो फ्रेंड्स এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলটোলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আজি বনাব লৈছো অলপ কল পচলা আৰু পচলা ভাজিখন আজি হালধি ব্যৱহাৰ নকৰাকৈ বনাম বুলি ভাবিছো আৰু হালধি ব্যৱহাৰ নকৰাকৈ কিনো ইয়াতে মই ব্যৱহাৰ কৰিম আপোনালোকে শেষলৈকে চাই থাকক আৰু আশা কৰো ৰেচিপিটো ভাল পাব আৰু কল পচলাখন কাটি থকাৰ মাজতে এফালে মোৰ এখন ভাল লগা দালিও বনাবলৈ লৈছো আৰু কুকাৰত এয়া দালিখিনি দি পানী জুখমতে দি দিছো লগতে ইয়াতে দি দিছো দুটা ডাঙৰ সাইজৰ কচু এখিনি পিছত টুকুৰা কৰি লম আৰু এটা জিকাও আছিল জিকাটোনো কিয় নষ্ট হৈ যাবলৈ দিও জিকাটো লগতে দিয়ে দিছো আৰু দিছো কেইটামান কঁঠাল গুটি এটা কেঁচা জলকীয়া আৰু এতিয়া ইয়াতে দিব লৈছো কেইডালমান ঢেকিয়া আৰু অলপ বিলাহী টুকুৰা কৰি দিছো আৰু ইয়াতে জুখমতে নিমখখিনি দি দালিখিনি প্ৰথমতে বইল কৰি লম আৰু এনেকুৱা এখন দালি থাকিলে আসলতে ভাতৰ লগত ভাজি তৰকাৰীৰ একো দৰকাৰেই নহয় দালিকনৰে ধুনীয়াকৈ ভাতকিটা খাব পাৰি আৰু এইফালে এয়া মই পচলাখিনি কাটি আছো আপোনালোকে পচলা কেনেদৰে কাটে বাৰু কিছুমানে গোটেই পচলাখিনি কাটি হোৱাৰ পিছত এটা ষ্টিলৰ গ্লাছ বা বাটিৰে সৈতে সৰু সৰু টুকুৰা কৰি লয় মই কিন্তু ষ্টিলৰ গ্লাছ বা বাটি ব্যৱহাৰ নকৰো কটাৰীখনেৰে গোটেইখিনি সৰু সৰু টুকুৰা কৰি পেলাও আৰু এনেকৈ মই সহজ পাওঁ তো এতিয়া গোটেই পচলাখিনি মই প্ৰথমতে কাটি লৈছো আৰু এয়া হৈ গল মোৰ ধুনীয়াকৈ পচলাখিনি কাটিলো আৰু সৰু সৰু টুকুৰা কৰি ললো এতিয়া পচলাখন বনোৱাৰ আগে আগে লৰালৰিকৈ দালিখনতো তেল মাৰি ললো এতিয়া আহিছো পচলাকন বনাবলৈ আৰু এই পচলাডাল আমাৰ ঘৰৰে আছিলে ঘৰৰ কিবা এটা বস্তু ৰান্ধি খাবলৈ পালে মনটো এনেও ভাল লাগে আৰু এতিয়া মই পচলাখিনি ধুনীয়াকৈ প্ৰথমে ধুই লৈছো আৰু কেৰাহীখনত এয়া তেল গৰম হ'বলৈ দিছো আৰু ভালদৰে তেলখিনি গৰম হ'লে ইয়াতে এতিয়া দি দিম কেইটামান পাঁচফোৰণ আৰু লগতে দি দিছো দুটা শুকান জলকীয়া এই শুকান জলকীয়া কেইটা বহুত জ্বলা সেইকাৰণে জ্বলা অলপ কমেই দিম আজি কিন্তু আসলতে পচলাকণ কিন্তু অলপ জ্বলা হ'লেহে খাই ভাল লাগে কিন্তু আমাৰ দেউতাই ইমান জ্বলা খাব নোৱাৰে গতিকে অলপ কমাই দিছো আৰু ইয়াতে এতিয়া দি দিছো এটা ডাঙৰ সাইজৰ পিয়াজ পাতল পাতলকৈ কাটি লৈছিলো আৰু লগতে দিছো দুটা কেঁচা জলকীয়া এইখিনি ভালদৰে অলপ সময় আমি ভাজি ল'ম পিয়াজখিনি অলপ দেৰি ভাজি লোৱাৰ পিছত এতিয়া ইয়াতে দি দিছো অলপ থেতেলিয়াই লোৱা আদা নহৰু আৰু এইখিনিও ভালদৰে অলপ সময় আমি ভাজি ল'ম নহলে নহৰুৰ কেঁচা গোন্ধটো থাকি যাবও পাৰে আৰু যিহেতু আজি পচলা ভাজিখনত হালধি ব্যৱহাৰ নকৰো গতিকে এতিয়া ইয়াতে যোগ কৰি দিম আমাৰ কাটি থোৱা পচলাখিনি আৰু ভালদৰে গোটেই মছলাখিনিৰ লগত এইখিনি মিহলাই ল'ম এতিয়া দি দিছো এয়া পচলাখিনি আৰু গোটেইখিনি ভালদৰে মিহলি কৰি অলপ সময় এনেদৰে আমি ভাজি থাকিম ফ্ৰেণ্ডছ প্ৰেছাৰ থকা মানুহৰ কাৰণে বাৰু কল পচলা ভালনে বেয়া প্লিজ মোক জনাবচোন মই ভালদৰে নাজানো আৰু বহুতে বেয়া বুলি কোৱাও শুনিছো আৰু এতিয়া ইয়াতে দি দিছো 1 চামুচ জিৰা গুৰি আৰু এইখিনি ভালদৰে মিহলি কৰি ল'ম কিন্তু সাধাৰণতেতো আসলতে কলৰ প্ৰতিটো অংশই আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী হয় আৰু যেহেতু কলত বহুত বেছি পৰিমাণে পটাছিয়াম পোৱা যায় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি দৰকাৰী হয় পটাছিয়াম আৰু এতিয়া ইয়াতে দি দিছো জুখমতে নিমখখিনি আৰু এইখিনি এতিয়া মিহলি কৰি আমি ভালদৰে আকৌ এবাৰ মিহলি কৰি ল'ম এইখিনি পচলাখিনিৰ লগত এতিয়া মই ইয়াতে দি দিছো কেইটুকুৰামান পাতল পাতলকৈ কাটি লোৱা ৰঙালাও আৰু লগতে দি দিছো এটা ডাঙৰ সাইজৰ আলু মই এনেদৰে পাতল পাতলকৈ কাটি দিছো আৰু আলুটো একেবাৰে অপচনেল হয় আপোনালোকে আলু যদি নাখায় তেতিয়াহ'লে তো স্কিপ কৰিব আৰু ৰঙালাওখিনিৰে হৈ যাব আৰু এইখিনি ভালদৰে এতিয়া মিহলি কৰি ল'ম আৰু কিছু সময় এনেদৰে লৰাই থাকি আমি ভাজি ল'ম
পচলা ভাজিখনত অকণমান ৰঙালাও দিলে ইয়াৰ সোৱাদ আৰু বেছি ধুনীয়া হয় আৰু লগতে যিহেতু আজি আমাৰ পচলা ভাজিখনত আমি হালধি ব্যৱহাৰ কৰা নাই গতিকে এই ৰঙালাওখিনিয়ে ভাজিখনৰ ৰংটো বহুত বেছি ধুনীয়া কৰি তুলিব আৰু সাধাৰণতে পচলা কিন্তু একো নিদিয়াকৈ ৰান্ধিলেও খাই খুব ভাল লাগে কিন্তু তথাপি পচলাকণৰ লগত মিলি যোৱাকৈ যদি আমি কিবা অকণমান দিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ সোৱাদটো আৰু বেছি ধুনীয়া হৈ উঠে আৰু এতিয়া মই ইয়াতে দি দিছোঁ কেইটামান মচুৰ দালি আৰু এই মচুৰ দালিখিনি মই 2 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এইখিনি ভালদৰে ধুই লৈ পানীৰ পৰা টুকি ৰাখিছিলোঁ আৰু এতিয়া এইখিনি ভালদৰে পচলাখিনিৰ লগত মিহলি কৰি লৈছোঁ আৰু কাষতে অকণমান গৰম পানী আপোনালোকে কৰিয়েই ৰাখিব কাৰণ আমাক ইয়াত অকণমান পানীৰ প্ৰয়োজন হ'ব এইখিনি ভালদৰে মিহলি কৰি আমি এতিয়া কিছু সময়ৰ কাৰণে ঢাকনখন লগাই দিম এতিয়া এয়া ঢাকনখন আঁতৰাই দেখাইছোঁ এইখিনি প্ৰায় আমাৰ 80% সিজিছে এতিয়া আমি ইয়াতে অলপ গৰম পানী দি দিম জোখমতে আৰু আপোনালোকৰ জোখমতে গৰম পানীখিনি দিব কাৰণ কিছুমানে শুকানকৈ খাই পচলা ভাজিখন ভাল পায় আৰু কিছুমানে অকণমান থুপথুপীয়াকৈ খাই ভাল পায় মই আজি অকণমান থুপথুপীয়াকৈ পচলা ভাজিখন বনাব লৈছোঁ আৰু সেই অনুপাতে মই পানীখিনি ইয়াতে যোগ কৰি দিছোঁ আৰু এতিয়া আমি পুনৰ ঢাকনখন লগাই দিম যাতে গোটেই পচলা ৰঙালাও আলু গোটেইখিনি ভালদৰে সিজি যায় ইয়াতে মোৰ আজি অকণমান পানী কম হোৱা যেন লাগিছে গতিকে মই ইয়াতে আৰু অকণমান পানী যোগ কৰি দিছোঁ যাতে গোটেইখিনি ধুনীয়াকৈ মিহলি হৈ যায় আৰু এতিয়া আমি ঢাকনখন লগাই দিম কিছু সময়ৰ কাৰণে আৰু এয়া চাওকচোন কিছু সময়ৰ পিছত দেখুৱাইছোঁ আমাৰ পানীখিনি সম্পূৰ্ণৰূপে শুকাই গ'ল আৰু এতিয়া মই এয়া ৰঙালাও আৰু আলুখিনি অকণমান এনেদৰে ভাঙি দিছোঁ যাতে গোটেই পচলাখিনিৰ লগত ভালদৰে মিহলি হৈ যায় আৰু পচলা ভাজিখনত আজি নিমখ অকণমান আগতীয়াকৈ কমেই দিছোঁ কাৰণ এতিয়া মই ইয়াতে অকণমান যোগ কৰি দিম কলখাৰ আৰু কলখাৰ দিলে ইয়াৰ নিমখৰ পৰিমাণটো আৰু অকণমান বাঢ়িয়ে যায় গতিকে আগতীয়াকৈ অকণমান নিমখখিনি কমাই দিব আৰু এয়া লৈছোঁ মই অলপ কলখাৰ আৰু এইখিনি কলখাৰ আমাৰ আগতীয়াকৈ ঘৰত তৈয়াৰ কৰি ৰখা হৈছিলে আৰু এয়া কলখাৰকণ দিয়াৰ লগে লগে ভাজিখনৰ ৰংটো সলনি হৈয়ে গ'ল একেবাৰে হালধি দিয়া যেনেই লাগে ধৰিবই নোৱাৰি হালধি দিছোঁ নে নাই আৰু ফ্ৰেণ্ডছ এতিয়া অকণমান সময়ৰ কাৰণে পুনৰ ঢাকনিখন লগাই দিম আৰু তাৰপিছতে আমাৰ ভাজিখন সম্পূৰ্ণৰূপে তৈয়াৰ হৈ যাব ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এটা সহজ কলপচলাৰ ৰেচিপি আজি আপোনালোকলৈ আগবঢ়ালোঁ আৰু এয়া আমাৰ এখন ধুনীয়া সোৱাদ ভৰা কলপচলাৰ ভাজি তৈয়াৰ হৈ গ'ল ফ্ৰেণ্ডছ আৰু এটা নতুন ভিডিঅ'ৰে সৈতে পুনৰ আপোনালোকক লগ পাম এবাৰ ট্ৰাই কৰি চাব এই ভাজিখন আৰু এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে নতুন এটা ভিডিঅ'ৰে সৈতে পুনৰ আহিম আজিলৈ বাই বাই ফ্ৰেণ্ডছ